ইয়াৰ পূৰ্ণ তুমি যে মোৰ উগত মালা নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰজনে জুবিন গাৰ্গৰ গীতেৰেই জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি কিছুদিন পূৰ্বে যিখন গামোচা মূৰত মাৰি তেওঁ বিশ্ব ঘূৰিছিল আজি সেইখন গামোচাই তেওঁৰ অন্তিম শয়নত আকৌ পোহৰ বেলি যদি অসীমত ডুবিবলৈ জোনৰ সাৰথি তৰা হয় সেই লক্ষ কোটি তৰা তাত যথেষ্ট সংখ্যক লোক উপস্থিত আছে আমি এই মুহূৰ্তে হয়তো সকলোকে চিনাকি কৰাই দিব পৰা নাই আৰু এখন এম্বুলেন্স লৈ যদিও পৃথিৱী নিঃশব্দ দিল্লী বিমানবন্দৰত আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ আপোনালোকক তেওঁৰ মাতৃভূমিত মুখ্যমন্ত্ৰী এয়া গুৱাহাটী বাসগৃহত এটা শীততাপ নিয়ন্ত্ৰিত কফিনৰ ব্যৱস্থা কৰা হৈছে যেহেতু প্ৰায় ৬২ ঘণ্টা উকলি গৈছে তাতে সাগৰৰ লুনিয়া পানীত তেখেতৰ মৃত্যু হৈছে এটা শীততাপ নিয়ন্ত্ৰিত কফিনৰ ব্যৱস্থা কৰা হৈছে এই কফিনতেই জুবিন গাৰ্গক বিশ্ৰাম দিয়া হ'ব খাৰগুলি সেই বাসগৃহটোত যিজন শিল্পীয়ে মুকুতামণি হাঁহিলে মুকুতামণি সৰাৰ সপোন দেখিছিলে সেইজন শিল্পীয়ে এতিয়া প্ৰতিগৰাকী অসমীয়াৰ চকুলোৰ পৰা চকুলো নিগৰাইছে আজি কাৰো চকুলোৰ পৰা মুকুতামণি সৰা নাই দুচকুত ভাহে মাতটো